বন্ধুসকল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল সুইটিজ ব্লগলৈ মৰ্নিং এতিয়া ৰাতিপুৱা 10 বাজিছে আজি বৰ ৰ'দটো চুকা হয় ৰাতিপুৱা গা পা ধুই আজৰি হৈ উঠিছো আৰু ভিডিঅ' বনাও বুলি অকণমান হাজিকাছি ওলাইছো এতিয়া আজিনো ৰাতিপুৱা কি বনাও তাক আপোনালোকক বনাই দেখুৱাও বলক পাকঘৰলৈ আহিছোঁ এতিয়া চাওমিন বনাম চাওমিন বনাবলৈ মই প্ৰথমে কেৰাহীটো গৰম হ'ব দিছোঁ তেল দিছোঁ ইয়াত মানে আগতে কিবা অকণমান বনাইছিলোঁ ইয়াত সেইকাৰণে তেল ৰৈছে আৰু সেইখিনি দি এতিয়া হৈ যাব মানে বন্ধাকবি গাজৰ মই ইয়াত কাটি লৈছোঁ তাৰপিছত পিঁয়াজ আৰু জলকীয়া কাটি লৈছোঁ এইখিনি ভাজিব এইটো জালুকৰ গুড়ি তাৰপিছত আৰু ইয়াত হালধি আছে এতিয়া বনাবলৈ আৰম্ভ কৰিছোঁ হৈ উঠিছে গতিকে মই এতিয়া ইয়াত বন্ধাকবি আৰু গাজৰখিনি ভাজি ল'ম ইয়াত মই পিঁয়াজখিনি দি দিছোঁ পিঁয়াজ আৰু জলকীয়াখিনি দি দিছোঁ গুড়ি জালুকৰ গুড়ি এনেকুৱা ডাঙৰ চামুচেৰে আপুনি অকণমান দিব আধা চামুচমান এইখিনি এনেকৈ অকণমান ভাজিব লাগিব বেছি ভাজিব নালাগে কিয়নো চাওমিনত বন্ধাকবি আৰু এইটো বেছি ভজা নহয় ইয়াত হালধি গুড়ি দি দিছোঁ নিমখ দিম আজি ভাবিছোঁ ৰাতিপুৱাটো আজি এনেকৈ চাওমিন আৰু চাহ খাই মানে কটাম বুলি ভাবিছোঁ আৰু দুপৰীয়ালৈ কিবা বনোৱা যাব বাৰু এইখিনি ভজা হ'ল এনেকৈ অকণমান ৰংচুৱা হ'ব লাগিব এইখিনি হৈ উঠিছে এইখিনি মই পানীত তিয়াই থৈছিলোঁ বেছি তিয়াব নালাগে যাতে এইটো এডাল এডাল হৈ থাকে তেনেকুৱাকৈ ৰাখিব লাগে তেল দিছোঁ ইয়াত তেলখিনি গৰম হৈছে এতিয়া ইয়াত চাওমিনখিনি দি দিছোঁ জালুকৰ গুড়ি দি দিছোঁ এনেকুৱা ডাঙৰ চামুচেৰে আধা চামুচ দি দিছোঁ এই হালধি অকণমান দিছোঁ এতিয়া এইটো ভজা হৈছে তাৰপিছত এইটো মই ইয়াত মানে কেৰাহীত এইখিনি বনাইছিলোঁ এইখিনি মিক্স কৰি দিম এইখিনিত মই চচ দি লৈছোঁ এতিয়া মই এই কবিখিনিৰ লগত এইখিনি আকৌ অকণমান ভাজিম চাওমিন হৈ গ'ল ইয়াৰ লগত একাপ লাল চাহ বনাই খাব লাগিব আৰু এতিয়া দুপৰীয়ালৈ আৰু কিবা এটা বনাব লাগিব গতিকে দেখাম বাৰু কি বনাম আচলতে অকলে নাই মোৰ লগত হাজবেণ্ড আছে তেওঁ অলপ কেমেৰাক ইগন'ৰ কৰে কেমেৰাৰ সন্মুখত আহি ভাল নাপায় সেইকাৰণে অহা নাই কেতিয়াবাৰে আনিম মই ঠিক আছে এতিয়া গধূলি 7টা বাজিছে আচলতে মই আপোনালোকক দেখুৱাব খুজিছিলোঁ যে মই দুপৰীয়া কি বনাওঁ কিন্তু কি হ'ল চাওমিন খাই একো খাবলৈ মন নগ'ল সেইকাৰণে একো বনোৱা নহ'ল সেইকাৰণে এতিয়া সোনকালে আহিছোঁ এতিয়া 7টা বাজিছে ভাবিছোঁ অকণমান মাছ আনিছিল মাছৰ সৈতে বিলাহী বনাম আৰু দাইল ভাত এনেকৈ আৰু ৰাতিৰ কথা যিহেতু বোলকচোন বিলাহীৰ সৈতে মাছ বনাওঁ আপোনালোকক দেখাব লগা ৰেচিপিটো এবাৰ বিলাহীৰ মাছ বনাবলৈ মই ইয়াত লৈছোঁ পিঁয়াজ 3টা জলকীয়া 3টা 4 পিচ মাছ লৈছোঁ আদা নহৰু পিচি লৈছোঁ বিলাহীৰ পেষ্ট বনাই লৈছোঁ আৰু এইখিনি মছলা গতিকে এতিয়া আৰম্ভ কৰিম এইমাত্ৰ ভজা হৈছে মাছ গতিকে সেইখিনি তেলেৰে মই এইটো বনাম তেলখিনি গৰম হৈ উঠিছে ইয়াত মই দিছোঁ পিঁয়াজ আৰু জলকীয়া
এইবাৰ মই দি দিছোঁ আদা নহৰুখিনি। এইবাৰ দিছোঁ মই হালধি গুড়ি। পেষ্টখিনি দি দিছোঁ। বেছি টেঙা নহ'বৰ কাৰণে মই অকণমান ইয়াত চেনি দিছোঁ। বেছি দিয়া নাই, এনেই অকণমান দিছোঁ। অকণমান চেনি দি দিছোঁ। এইবাৰ মই ইয়াত মাছখিনি দি দিছোঁ। মাছখিনি দি ইয়াত অকণমান আৰু পানী দিব লাগিব। ইয়াত মই পানী দি দিছোঁ। এইখিনি উতলি অকণমান গ্ৰেভি টাইপ হ'ব লাগিব। এইবাৰ দিছোঁ মই অকণমান জিৰা। সোৱাদ অনুসৰি মই ইয়াত নিমখ দিছোঁ অকণমান। এতিয়া এইখিনি উতলিব ধৰিছে। এইখিনি অলপ গ্ৰেভি টাইপ হোৱাৰ পিছতে এইটো ৰেডি হৈ উঠিব। মাছৰ সৈতে বিলাহী এতিয়া ৰেডি হৈ উঠিছে। ভাত খাই উঠিলোঁ। মাছৰ সৈতে বিলাহী খাবলৈ টেষ্টিয়ে হৈছে। যদি আপোনালোকে মোৰ এই চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পাইছে, নতুনকৈ চেষ্টা যিহেতু কৰিছোঁ ভ্লগ বনাবলৈ, আপোনালোকে মোক কমেণ্টত জনাবচোন আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বিদায় মাগিছোঁ। গুড নাইট।